ফ্ৰেণ্ডছ, এই পৃথিৱীত প্ৰায় সকলোজন লোকেই জীৱনত ডাঙৰ মানুহ হোৱাৰ সপোন দেখে। কিন্তু হাতৰ মুঠিত গণিব পৰা কেৱল মাত্ৰ কেইজনমানহে এই সপোন পূৰণ কৰিব পাৰে। কেতিয়াবা আপুনি ভাবি চাইছেনে, কিয় বেছি সংখ্যক মানুহে জীৱনত ডাঙৰ মানুহ হ'ব নোৱাৰে? আচলতে আমাৰ বহু ধৰণৰ আচৰণে আমাক আৱৰি ৰাখিছে। যেতিয়ালৈকে এই আচৰণবোৰ আমি ত্যাগ নকৰোঁ, তেতিয়ালৈকে আমাৰ ডাঙৰ হোৱাৰ সপোন হৈয়ে ৰ'ব। ফ্ৰেণ্ডছ, আহকচোন এটি মটিভেশ্যনেল ষ্টৰীৰ দ্বাৰা এই আৱৰণবোৰৰ বিষয়ে ভালকৈ জানো। এসময়ৰ কথা, এজন সন্ন্যাসী নিজৰ এজন শিষ্যৰ লগত এখন গাঁৱৰ মাজেৰে গৈ আছিলে। সিদিনাখন দুয়োজনৰে বহুত ভোক লাগিছিলে। ওচৰতে এখন ঘৰ দেখি দুয়োজনেই ঘৰখনৰ কাষলৈ গ'ল আৰু দুয়োজনেই ঘৰৰ দৰজাখনত টুকুৰিয়াবলৈ ধৰিলে। অলপ সময়ৰ পাছত ঘৰৰ পৰা এজন মানুহ বাহিৰলৈ ওলাই আহিলে। মানুহজনে ফটা চিঙা কাপোৰ পৰিধান কৰি আছিলে। সন্ন্যাসীজনে মানুহজনলৈ চাই ক'লে, "আমাৰ বহুত ভোক লাগিছে, পাৰিলে আপুনি আমাক কিছু খাবলৈ দিয়ক।" সেই মানুহজনে সন্ন্যাসীজনৰ কথা শুনি দুয়োজনকে কিছু খোৱা খাদ্য দিলে। খোৱাৰ পাছত সন্ন্যাসীজনে মানুহজনক ক'লে, "তোমাৰ খেতি কৰা মাটিডৰা বহুত উৰ্বৰ যেন লাগিছে, কিন্তু তোমাৰ শস্যৰ ফালে চালে এইটো পৰিলক্ষিত হয় যে তুমি খেতিত গুৰুত্বই নিদিয়া।" সন্ন্যাসীজনে লগতে সুধিলে, "তুমি কি কৰা?" সেই ব্যক্তিগৰাকীয়ে ক'লে, "মোৰ এটা ম'হ আছে, যিজনীয়ে গাখীৰ দিয়ে আৰু সেই গাখীৰ বিক্ৰী কৰিয়েই মই জীৱন নিৰ্বাহ কৰোঁ।" ৰাতি হ'বলৈ ধৰাত দুয়োজনেই ব্যক্তিগৰাকীৰ ঘৰতেই ৰ'লে। মাজৰাতি সন্ন্যাসীজনে তেওঁৰ শিষ্যজনক জগালে আৰু ক'লে, "ব'লা, আমি ইয়াৰ পৰা এতিয়াই যাব লাগে আৰু যোৱাৰ আগতে সেই ব্যক্তিজনৰ মহটোক শিলেৰে মৰিয়াই মাৰিব লাগে।" শিষ্যজনৰ নিজৰ গুৰুৰ এই কথাত বিশ্বাস হোৱা নাছিলে, কিন্তু শিষ্যজনে গুৰুৰ আদেশ অমান্য কৰিব পৰা নাছিলে। তেওঁলোক দুয়োজনেই ব্যক্তিগৰাকীৰ মহজনীক মাৰি পেলালে আৰু তাৰ পৰা গুচি আহিলে। এই ঘটনাটোৱে শিষ্যজনৰ মনটো বিচলিত কৰি ৰাখিলে। কেইবছৰমান পিছত যেতিয়া শিষ্যজন সফল ব্যক্তিলৈ পৰিণত হ'ল, তেতিয়া তেওঁ সেই ব্যক্তিগৰাকীৰ কথা মনত পেলালে আৰু তেওঁ সেই ব্যক্তিগৰাকীক লগ কৰাৰ সিদ্ধান্ত কৰিলে আৰু নিজৰ ভুল আঁতৰোৱাৰ কাৰণে তেওঁক সহায় কৰাৰ কথা ভাবিলে। সেই শিষ্যজনে ব্যক্তিগৰাকীৰ খেতিৰ কাষলৈ গ'ল। তেওঁ দেখিলে যে এসময়ত খালী হৈ থকা মাটিডৰা এতিয়া ফলৰ বাগিচালৈ ৰূপান্তৰিত হৈছে। তেওঁ ভাবিলে, হ'ব পাৰে সেই মহটো মৰাৰ পাছত উক্ত ব্যক্তিজনে সকলোবোৰ বেচি ইয়াৰ পৰা গুচি গ'ল। এই কথা চিন্তা কৰি তেখেতে পুনৰ ঘূৰি আহিব ধৰাত হঠাৎ তাত তেখেতে ব্যক্তিজনক দেখা পালে। তেখেতে ব্যক্তিগৰাকীৰ ওচৰলৈ গ'ল আৰু ক'লে, "কিজানি আপুনি মোক চিনিব পৰা নাই। বহু বছৰ আগতে মোৰ গুৰুৰ সৈতে আপোনাক লগ কৰিছিলোঁ।" "অঁ, মোৰ মনত আছে", ব্যক্তিগৰাকীয়ে ক'লে আৰু লগতে ক'লে যে সিদিনাখন আপোনালোকে মোক নোকোৱাকৈয়ে গুচি গৈছিলা। আৰু নাজানো কেনেকৈ সিদিনা শিল পৰাৰ ফলত মোৰ মহজনীৰ মৃত্যু ঘটিলে।" শিষ্যজনে তেওঁক সুধিলে, "ইয়াৰ পাছত আপুনি কি কৰিলে?" ব্যক্তিগৰাকীয়ে শিষ্যজনক ক'লে, "প্ৰথমতে মই একো ভাবিবই পৰা নাছিলোঁ কি কৰোঁ, কিন্তু জীয়াই থাকিবলৈতো কিবা নহয় কিবা এটা কৰিব লাগিব। প্ৰথমতে মই জংঘলৰ পৰা খৰি কাটি বেচিব ধৰিলোঁ। ইয়াৰ পৰা কিছু পইচা পাইছিলোঁ আৰু সেই পইচাৰে কিছু বীজ কিনি খেতি মাটিডৰাত সিঁচি দিলোঁ। সেই বছৰ খেতি ভাল হৈছিলে। তাৰ পৰা যিখিনি ধন অৰ্জন কৰিছিলোঁ, সেইখিনি ধন মই ফলৰ বাগিচাৰ কাৰণে প্ৰয়োগ কৰিছিলোঁ। এই ব্যৱসায়টি বহুত ভালকৈ চলি আছে
আৰু এই সময়ত মই সকলোতকৈ ডাঙৰ ফল ব্যৱসায়ী। ব্যক্তিজনে আৰু লগতে ক'লে যে মই মাজে মাজে ভাবোঁ যদি ৰাতি মহজনীৰ মৃত্যু নহ'ল হয় তেন্তে আজি হয়তো মই ইমান ডাঙৰ এজন ফল ব্যৱসায়ী হ'ব নোৱাৰিলোহেঁতেন। শিষ্যজনে তেওঁক সুধিলে, এই কামটো আপুনি আগতেওতো কৰিব পাৰিলেহেঁতেন, কিন্তু কৰা নাছিলে যে কিয়? ব্যক্তিজনে ক'লে, হয়, মই কৰিব পাৰিলোহেঁতেন, কিন্তু মোৰ জীৱনটো কষ্ট অবিহনে আড়ম্বৰপূৰ্ণভাৱেই চলি আছিলে। মোৰ কেতিয়াও লগাই নাছিলে যে মই কিবা এটা কৰিব পাৰিম। ফ্ৰেণ্ডছ, এই মটিভেশ্যনেল ষ্টৰীৰ পৰা মই আপোনালোকক বুজাব খোজোঁ যে আপোনালোকৰ জীৱনতো এনেকুৱা ধৰণৰ মহ নাইতো, যিয়ে আপোনাৰ সফলতাৰ আগত হেঙাৰ হিচাপে থিয় দি আছে। যদি সঁচাকৈ তেনেকুৱা আছে তেন্তে ইয়াক সোনকালেই পৰিহাৰ কৰক। আপুনি নিশ্চয় ভাবি আছে এইবোৰ কথা কোৱাটো সহজ, কিন্তু কৰাটো সম্ভৱ নহয়। হয়, এনেকুৱা কৰাটো বহুত কঠিন, কিন্তু অসম্ভৱো নহয়। পৃথিৱীত এনেকুৱা বহুসংখ্যক ব্যক্তিয়েই আছে যিসকলে এই অসম্ভৱতাক সম্ভাৱনালৈ পৰিণত কৰিছে। এতিয়া এইটো আপোনাৰ সিদ্ধান্ত। আপুনি সাধাৰণভাৱে চলি থাকিব বিচাৰে নে কিবা এটা ডিফাৰেণ্ট কৰিব খোজে? যদি এই ষ্টৰীটো আপোনাৰ ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰক আৰু কমেণ্ট কৰক। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।